হাই গাইজ ইটছ মি জিউটি কলিতা আৰু মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। গুড মৰ্ণিং। এতিয়া হৈছে ৰাতিপুৱা সময় 6 বাজি। মই মাত্ৰ উঠিছোঁ, এনেই 5 মিনিট উঠা হয়। আপোনালোকক এটা বস্তু দেখাওঁ ৰ'ব, মই দেখাই নাছিলোঁ। এয়া মোৰ কাষেৰে এয়া বান্দৰ দেখিছেনে আপোনালোকে? আমাৰ ইয়াতে বান্দৰ বহুত আছে। বান্দৰৰ ফটো উঠি ধুনীয়াকৈ চাই আছে, কিবা কিবি খাই আছে, নাজানো আৰু ভয়ো লাগিছে। এয়া আৰু দিনটো আৰম্ভণি কৰিবলৈ ওলাইছোঁ, চাওঁ কি হৈ থাকে। এই গাইজ এতিয়া মোৰ 7টা বাজিছে, কাম কৰি হৈ গ'ল। গা ধুব যাব ওলাইছোঁ। তাৰ আগতে দেখাই দিছোঁ, এয়া মা গা ধুই আহিছে। মা এটা গীত গাই দিয়া অকণমান। মোকে জোকাই আছে, গীত গাব দিলেও মোকে জোকাই তেনেকুৱা। মা ভাত বনাব যোগাৰ কৰি আছে, মই গাটো ধুই আহোঁ। আহি আপোনালোকক আকৌ লগ পাই আছোঁ। ধুই আহিলোঁ, আহি চাহ পানী খালোঁ, খাই এতিয়া এবাৰ মিজা যাওঁ। মিজাত কি হয় দেখাই থাকিম আপোনালোকক। জেঠীমা আহিছিলে আৰু জেঠীমাহঁতৰ ঘৰৰে ভাত কেৰেলা লৈ আহিছিলে মুঠা মুঠা কৰি বহুখিনি আনিলে। মই ভাবিলোঁ এনেই যোৱাতকৈ আমাৰ পদূলিমুখত এখন চেয়াৰতে উলিয়াই দিলোঁ, তেনেকৈ অকণমান বিক্ৰী হ'ল, গোটেইখিনি নহয়। এতিয়া সময় 7 বাজিছে আৰু মই ভাবিলোঁ আপোনালোকক কথা কওঁ। মানে মই আগতে শুনিছিলোঁ সেইটো কি হয়, মই সেইটোৰ পৰা এটা শিক্ষা পাইছোঁ, নীতি শিক্ষা। আৰু সেইটো আগৰ পৰাই চলি অহা, ঠিক গম নাপাওঁ চ'ৰ্চটো কোনে উলিয়াইছিল বা কোনে লিখিছিল বা সেইটো কেনেকুৱা ধৰণৰ। কিন্তু মই যিহেতুকে শিকি আহিছিলোঁ, সেইবাবে ভাবিলোঁ কি যে আপোনালোককো এবাৰ জনাওঁ। মানে সেইটোৰ পৰা আপোনালোকেও কিজানি অকণমান কিবা এটা শিকিব নোৱাৰিলেও কিবা এটা ভাল পাব। এইখিনি আবেলি টাইমত এইখিনি শুনি ভাল পাব। কি হ'ল, শুনিছিলোঁ মানে এখন দেশত এজন ৰজা আছিল আৰু ৰজাজন বহুত শান্ত সম্ভ্ৰান্ত ৰজা, শান্ত আছিল। লগতে ৰজাৰ স্বভাৱ চৰিত্ৰ সকলো পিনৰ পৰা ভাল আছিল। ৰজাৰ ৰাজ্য ভালে ভালে চলি আছিল। এবাৰ সেইখন ৰজাৰ ৰাজ্যলৈ এখন বেলেগ ৰাজ্যৰ পৰা 20টা পুৰোহিত অহাৰ কথা আছিল। সেই 20টা পুৰোহিত আহোঁতে ৰজাই তেওঁলোকৰ কাৰণে অভ্যৰ্থনা কাম কৰিলে। সকলোৰে বাবে ৰজাই খাদ্য সামগ্ৰী বনালে। যিহেতুকে পুৰোহিত, সেইকাৰণে তেওঁলোকৰকৈ বেলেগকৈ ব্যৱস্থা কৰিলে। যথাসময়ত পুৰোহিতসকল আহি পালে, আহি ৰজাৰ অভ্যৰ্থনাৰ বাবে গ'ল খোৱা স্থানলৈ। এই ৰজাই যে খোৱা ব্যৱস্থা কৰিছিল, সেই সময়ত ৰান্ধি থাকোঁতে আকাশৰ ওপৰেৰে এজনী চিলনী গৈছিল আৰু চিলনীয়ে এডাল শাক ধৰি লৈ গৈছিল। কিন্তু যেতিয়া চিলনীয়ে শাকবোৰ ধৰি লৈ গৈছিল, সেই তেতিয়া সাপবোৰে নিজৰ বিষ সহ্য কৰিব নোৱাৰি নিজৰ বিষখিনি এৰি দিলে আৰু চিলনীয়ে তেনেকৈ শাকবোৰ লৈ গ'ল। এই এৰি দিয়া বিষখিনি আহি ৰজাৰ খাদ্যত, ৰজাই যি খাদ্য বনাইছিল পুৰোহিতসকলৰ বাবে আয়োজন কৰিছিল, সেই খাদ্যত পৰিল। আৰু যেতিয়া পুৰোহিতসকল আহি পালে, সেই খাদ্য খাবলৈ দিয়া হ'ল, তেতিয়া সেই খাদ্য খাই 20জন পুৰোহিত গোটেইকেইজনে ঢুকাই থাকিল। ৰজাৰ ৰাজ্যৰ এনেকুৱা এটা অঘটন হৈ গ'ল। তাত ৰজাৰ কোনো দোষ নাছিল। যেতিয়া এই পুৰোহিত 20জন ঢুকাই গ'ল, তেতিয়া আকাশতো যম ৰজা থাকে। যম ৰজায়ে এতিয়া উপায় চিন্তা কৰিছিল কি যে এই 20জন পুৰোহিত ঢুকুৱাৰ পাপৰ ভাৰ কোনে ল'ব। তেতিয়া চিত্ৰগুপ্তই যমৰজাক সুধিছিল, দেও মই ইয়াৰে এই যে পুৰোহিতকেইটাতো মৃত্যু হৈছে, কিন্তু তেওঁলোকৰতো এইটো স্বাভাৱিক মৃত্যু নহয় এটা, তেতিয়াহ'লে ইয়াৰ বাবে দায়ী কোন? তেতিয়া ৰজাই কৈছিল কি যে চিলনী দায়ী নহয়, কাৰণ চিলনী নিজৰ খাদ্যৰ বাবে নিছে। সাপখোৰো দায়ী নহয়, তেওঁ নিজৰ প্ৰাণ বচোৱাৰ কাৰণে এৰি দিছিলে। আৰু ৰান্ধনীসকলো দায়ী নহয়, কাৰণ তেওঁলোকে দেখা নাছিল। সেইকাৰণে ৰজাই ক'লে কি যে চিত্ৰগুপ্ত, এইটো অধ্যায় ইয়াতে সামৰি থোৱা যাওক। তাৰে বহুদিন পিছত সেইখন ৰাজ্যলৈ আকৌ 2জন পুৰোহিত আহি আছিল আৰু বাটতে এটা তিৰোতায়ে পুৰোহিত 2জনক লগ পালে আৰু লগ পাই তিৰোতাজনীয়ে পুৰোহিত 2জনক ক'লে, দেও এই ৰজাৰ ৰাজ্যলৈ নাযাব, কাৰণ ৰজায়ে
পুৰোহিতবিলাকক মাতি আনি অভ্যৰ্থনাৰ নামত বিষ খুৱাই হত্যা কৰে। তেতিয়া ওপৰত থকা যমৰজাই লগে লগে চিত্ৰগুপ্তক কৈছিল, চিত্ৰগুপ্ত, সেই 20জন বামুণৰ হত্যাকাৰী ধৰা পৰিল। তেওঁলোকৰ বাবে দায়ী হ'ব এই তিৰোতাজনী। লগে লগে তিৰোতাজনী তেওঁলোকৰ পাপৰ ভাৰ ল'ব লগা হ'ল আৰু তেওঁ সেই পাপৰ ফল ভুগিব বুলি তেওঁৰ বহীত লিখি ৰাখিলে। এতিয়া কথাটো হ'ল, আমি নজনাকৈ কোনো কথা ক'ব নালাগে, কাৰো কথা কাৰো আগত লগাব নালাগে। যিহেতুকে সেইটো কামৰ কাৰণে ৰজা দায়ী নাছিল, ৰজাক মিছা কথাত দায়ী সজোৱা হ'ল, সেই তিৰোতাজনীয়ে তাৰ ফল আখৰে আখৰে ভুগিব লগা হ'ল। কেনেকুৱা পালে জনাবচোন বন্ধু বান্ধৱীসকল। মোৰ কিন্তু খুবেই ভাল লাগে এই সাধুটো, আৰু এই সাধুটোৰ পৰা মই বহুতো শিক্ষা লাভ কৰিছোঁ। আশা কৰোঁ আপোনালোকেও এইটোৰ পৰা কিছু হ'লেও উপকৃত হ'ব পাৰিব। আজিলৈ এইখিনিতে মোৰ ভিডিঅ'টো সামৰণি কৰিছোঁ। ধন্যবাদ।